এবছৰীয়া শিশুক আপুনি আঙুৰ কেনেকৈ খুৱাব? আঙুৰত কেইটামান বাকলি গুচাই দিব, অকণমান গৰম পানী দিব, গৰম পানী দি এনেকৈ বাকলি গুচাব, বাকলি গুচাই এনেকুৱা কৰিব, তাৰপিছত চাব টুপ টুপকৈ খাই দিব। আৰু আপুনি পিটিকি দিবলৈ চেষ্টা নকৰিব, কিয়নো ইহঁতি পিটিকি দিলে বেয়া পায়ে, চাবচোন দেই। টুকু দেখিলে নহয়? গতিকে এনেকৈয়ে আঙুৰটো দিব আৰু খুব ভাল পাই ৰস লগাই খাব। বাবা দেখিছেনে কেনেকৈ ৰৈ আছে সি খাবলৈ? দিছো বাবা বাবা বাবা।